क'क्राझाराव गोदानै लुफुंनाय बाय उइकलि मार्केटखौ बेखेवबाय। क'क्राझार सहरनि बाजाराव गोबाव समनिफ्रायनो गोदानै लुफुंनाय मैगं थाइगंनि बाजार न' बिल्डिंखौ दिनै बेखेवबाय। क'क्राझार जिल्ला खुंथाय मिउनिसिपाल बर्ड आरो टाउन कमिटिनि बानजायनायाव गोदानै लुफुंनाय मैगं थाइगंनि गलाखौ दिनै फुंबिलियाव बेखेवना होयो। आसामनि सुबुं अनसायनि बिफाननि मन्थ्रि प्रमोद ब्रह्म, क'क्राझार जिल्लानि जिल्ला बेंगिरि भास्कर फुकन, एसपि राकेश रसनजों लोगोसे क'क्राझार जिल्लानि सार्केल अफिसार दिपन बर्मना। मख'नाय जायोदि 2008 मायथाइनि 30 अक्ट'बराव आसाम नाङैनाय उदखारिफोरा खास्रि बिस्रि बमा बेरफ्रुसार होनायाव बिटिसिनि सदर क'क्राझारावबो गोहोम खोख्लैदोंमोन। बे समनिफ्रायनो क'क्राझार सहराव मैगं थाइगंनि गला फानलाय बायनायनि राहा, हान्थामेला बिथिङाव मैखोमै हेंथा नुजाथिदोंमोन। नाथाय दायो क'क्राझार सहराव होंगो दोंगो लामा सामायाव जिरायनानै मैगं फाननाय जेंनाया सुस्रांजाबाय। बे हाबाफारियावनो बाहागो लानानै क'क्राझारनि सार्केल अफिसार दिपन बर्मना बुङोदि क'क्राझाराव साखोन सिखोन क'क्राझार सोमखोर आरो गोग्गो थाजिम क'क्राझार दाफुंनायनि थांखिजों आइ लाभ क'क्राझार हाबाफारि मावफुंनो साखाफारा जादों होनना बुङो। কাৰ্যসূচী লৈছোঁ যে ক্লিন কোকৰাঝাৰ, গ্ৰীণ কোকৰাঝাৰ আৰু হেল্ডি কোকৰাঝাৰ। ক্লিন কোকৰাঝাৰৰ কাৰণে আমি এক্সটেনচিভলি আমি ক্লিনিং ড্ৰাইভ আৰম্ভ কৰিছোঁ আৰু গ্ৰীণ কোকৰাঝাৰৰ কাৰণে আমি 25,000 ট্ৰি আমি 10 দিনৰ ভিতৰত এটা টাৰ্গেট লৈ মিছন মোডত আমি কাম আৰম্ভ কৰিম কালিৰ পৰা, অহাকালিৰ পৰা। আৰু হেল্ডি কোকৰাঝাৰৰ কাৰণে আপোনালোকে দেখা পাইছে যে আমি বজাৰখন যিটো আমাৰ চবতকৈ এটা ডাঙৰ সমস্যা আছিল যে যান জঁট প্লাছ ৰাস্তাত বহি দিছিল চব্জিবিলাক, আজি দীৰ্ঘদিনীয়া সমস্যা এটা কোকৰাঝাৰৰ কাৰণে। আজি এই কোকৰাঝাৰৰ এই দীৰ্ঘদিনীয়া সমস্যাটোক আমি এড্ৰেছ কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ যে আপোনালোকৰ এই কেম্পেইনৰ জৰিয়তে আমি এটা সুস্থ পৰিৱেশ আশা কৰিছোঁ। 2008 চনৰ পৰাই বজাৰখন বন্ধ কৰিছিল, হয়, কেনেকৈ ব্যৱস্থা হ'ল? নাই, আমি এতিয়া যিটো আমাৰ চিটুৱেশ্যনটো গ্ল'বেল পেণ্ডেমিকৰ কাৰণে আমাৰ এই সমস্যাটো হ'ল। ओरैहाय खौरांगिरि सिगाङाव आसामनि सुबुं अनसाय बिफाननि मन्थ्रि प्रमोद ब्रह्मआ बुङोदि बिजेपि आरो बिपिएफ दोलोनि गेजेराव रायजोआरि खोलोबाव लोगो हान्जायैनो दं होनना बुङो आरो बिटिसि बिसायख'थिखौ लानानै बिजेपि दोलोनि दैदेनगिरिफोरा राजखान्थि मुलाम्फानि थाखायसो बाथ्रा बुंगासिनो दङ होननानै ब्रह्म बिथाङा बुंबावो। করোনা চলি আছে, ভৈৰৱকুণ্ডকো এৰা নাই, কি ক'ব বিচাৰে আপুনি? নাই, এইটো আমাৰ কাৰণে বহুত ডাঙৰ অসুবিধা হৈছে। কিবা এটা কাম কৰিবলৈও আমাৰ মানে বাধা। এইফালে কৰোনা ভাইৰাছৰ কাৰণেও আমি সাৱধানে চলিব লাগে আৰু কটকখণ্ডা কিবা এটা চুলে মানে আমাৰ ওপৰত কিবা ব্লেম আহি যাব। নতুন কাম আমি কৰিব নোৱাৰোঁ, এনেকুৱা ধৰণৰ হৈ গৈছে। আজি জবৰদস্তি মাৰ্কেটটো খোলা হ'ল, মানে সেইটো কৰোনা ভাইৰাছৰ কাৰণে সাৱধানতা অৱলম্বন কৰি পেলাই এইটো কৰা হ'ল। ইয়াত মানে পাব্লিকে আমাক একো কৰিব নোৱাৰে। যি নহওক, আজি ভাল কাম এটা হ'ল বুলি, আমাৰ কোকৰাঝাৰ চহৰৰ কাৰণে ভাল কাম এটা হ'ল বুলি আমি ধাৰণা কৰিব পাৰিছোঁ। আপোনালোকে সকলোৱে আমাৰ লগত একমত, গতিকে খুব ভাল পাইছোঁ। আমাৰ চহৰখনক আমি নিজে ক্লিন ৰাখিব লাগিব। কোকৰাঝাৰ চহৰখনৰ গৌৰৱ আমি অটুট ৰাখিব লাগিব। বিজেপিয়ে ইতিমধ্যে দাবী কৰিছে আমি ইমানটা পাম, কি ক'ব বিচাৰে? বিপিএফ দলৰ পৰা কেনেকুৱা স্থিতি? না, এইটো সকলোৱে নিৰ্বাচন অহাৰ লগে লগে ডাইলগটো মাৰে, কাৰোবাৰ ভৰিৰ তলুৱাত মাটি নাথাকিব পাৰে তথাপি কয়। তো এইটো আমি পলিটিচিয়ানবিলাকৰ অভ্যাস, ইয়াৰ বাদে একো নাই আৰু একো নাই। বাইদেউ, 21 চনৰ নিৰ্বাচন আগমুহূৰ্তত দেখা গৈছে প্ৰফুল্ল মহন্ত আৰু তৰুণ গগৈ একেলগে বহিব বুলি ক'লে আৰু এলায়েন্স কৰিব। নাই, এইটো তেওঁলোকৰ কথা, আমাৰ ইয়াত ইণ্টাৰভেন কৰাৰ কোনো প্ৰয়োজন নাই। আমি একো নাজানো, গতিকে তেওঁলোকৰ ওপৰত তেনেকুৱা ধৰণৰ অপিনিয়ন দিয়াটো সম্ভৱ নহয়। বিজেপি কেনেকৈ আগবাঢ়িব? বিজেপি তেওঁলোকে মানে একাষৰীয়া কৰি পেলাই, সকলোকে একাষৰীয়া কৰি পেলাই তেওঁলোকে আগবাঢ়িব বিচাৰিছে। তো আমি ভাবি লৈছোঁ যে আমি ফ্ৰেণ্ডলি খেলিম, সেইটো ভাবিছোঁ আৰু তেওঁলোকেও খেলক, আমিও খেলিম। বিপিএফৰ স্থিতিটো আমি মজবুত কৰিবৰ কাৰণে চেষ্টা কৰিম। আমি অহংকাৰ কৰি নকওঁ, আমি চেষ্টা কৰিব লাগিব। আমি সন্মুখ সমৰত আমি আগবাঢ়িম, ধীৰে স্থিৰে আমি আগবাঢ়িম। যিহেতু ইলেকশ্যন এতিয়াও ডিক্লেয়াৰ দিয়া নাই, এতিয়াও সময় আছে, আমি পাৰিম। নাই, এলায়েন্সটো ষ্টেট লেভেলত আছে বুলি তেওঁলোকে কৈছে, আমিও তেনেকৈ ভাবিছোঁ। যিহেতু এইটো বিটিচি প্ৰশাসন, এইটো কমপ্লিটলি জনজাতিসকলৰ এটা প্ৰশাসনৰ কাৰণে এগ্ৰিমেণ্ট কৰা হৈছিল। সেইকাৰণে আমিও বিচাৰোঁ আৰু আমাৰে হওক, এটা প্ৰশাসন হওক বুলি আমি ভাবোঁ। নেশ্যনেল লেভেলৰ দলৰ মানে তেওঁলোকে একচেটিয়াভাৱে নেশ্যনেল লেভেলৰ কাৰ্যসূচীবিলাক লয়। আমি থলুৱা জনগোষ্ঠীৰ মান সন্মান ৰক্ষা কৰিবৰ কাৰণে আমি আগবাঢ়োঁ। গতিকে ডিফাৰেঞ্চটো এইখিনিতে
আমাৰ ক'বলগীয়া নাই বিজেপিয়ে আগবাঢ়িছে নিৰ্বাচন খেলিবৰ কাৰণে খেলক আমিও খেলিম পিছলৈ কি হয় দেখা যাব আপোনালোকৰ সহায় সহযোগিতা আমাৰ লগত সদায় আছে যিহেতু আমি চিন্তা নকৰোঁ বিজেপিৰ পৰা বহুখিনি নেতা আঁতৰি গ'ল হেমেন্দ্ৰ বহুত নাই যোৱা এই দুইগৰাকী ব্যক্তি গৈছে মানে তেওঁলোকৰ খন্তকীয়া স্বাৰ্থৰ কাৰণে গৈছে নিজৰ স্বাৰ্থৰ কাৰণে গৈছে তাত আমাৰ ক'বলগীয়া নাই আমাৰ জাতিটো আমাৰ হাতত আছে এলায়েন্সটো থাকিব আমিও কৈছোঁ তেওঁলোকেও কৈছে ষ্টেট লেভেলত এইটো আমাৰ আছে বিটিচিত নাথাকে বুলি কৈছে আমিও সেই হিচাপে প্ৰস্তুত হ'ব লাগিব তেওঁলোকে বিচৰা নাই যিহেতু নাই এইটোতো স্বাভাৱিক তেওঁ ভংগ কৰিব কৰা নকৰাটো তেওঁৰ কথা ভংগ কৰিলে তেওঁৰ মানে ক্ষমতাৰ কথা আৰু বিজেপিয়ে ইতিমধ্যে জনসম্পৰ্ক অভিযান জৰিয়তে গাঁৱে ভূঞে সোমাই পৰিছে তো বিপিএফৰ ক্ষতি হ'ব নেকি এই ক্ষেত্ৰত গাঁৱে ভূঞে সোমাইছে সোমাওক না নিৰ্বাচন খেলিবলৈতো সোমাবই লাগিব না আমিও সোমাইছোঁ আমিও সোমাই দিম এতিয়া লকডাউনত আমাক বাধা দিছিলে আমাৰ ৰাইজৰ আশা আকাংক্ষাবিলাক তেওঁলোকৰ দুৰ্যোগবিলাক চাবলৈ আমাৰ অসুবিধা হৈ গৈছিলে লকডাউনো আছিলে আৰু কোড অফ কণ্ডাক্টও আছিলে এইখিনি সময়ত আমি যোৱা নাই ৰাইজৰ আগত ৰাইজৰ ওচৰত যোৱা নাই আমাৰ বহুত অসুবিধা হৈছে সেইকাৰণে আমাৰ প্ৰশাসনৰ যোগেদি জিলা প্ৰশাসনৰ যোগেদি ৰাইজৰ যিখিনি আশা আকাংক্ষা তেওঁলোকৰ যি দুৰ্ভোগ সেই দুৰ্ভোগটো আমি মিঠাইছোঁ ইয়াতো আহিব খেতিত নামিব লাগিব নিৰ্বাচনৰ কাৰণে আমি নোখোৱাকৈ থাকিম নেকি পেট মাৰি থাকিম নেকি পেট মাৰি আমি মানে নিৰ্বাচন খেলিম নেকি নিৰ্বাচনেতো আমাক নোখোৱাব আমাৰ পেটৰ অন্ন লাগিব সেই অন্ন উৎপাদনৰ সময় আহিছে গতিকে এতিয়া নহয়